পিন্ধি এয়া সৰু মাইনাও যাব চাহ খাই আছে তাৰপিছত আমাৰ তাতে আমি লগ পাম Hello everyone, welcome to my channel Mridu's Magic. Aku এটা নতুন vlog লৈ আহিছো আপোনালোকৰ ওচৰত মই মানে ৰেডি হৈ আছো ঘৰ যাওঁ ৰামদিয়াত মাহঁতে আহি আছে আমাৰ মানে 5 বছৰত কিবা কাম আছিলে অফিচৰ কামত সেইটো কাম কৰি বিয়াৰ লৈ যাব হাজবেণ্ডো যাব তেওঁ পৰহি যাব মানে তেওঁ কালি নাইট আছে নাইট কৰি বাকী দুদিন আমি যাতে থাকিম তাৰপৰা আপোনালোকক মই ব্লগ দিম তেনেহ'লে চাই থাকক লগ পাই আছোঁ ৰামদিয়াত ফাইনেলি আমি আহি পালোঁ আমাৰ বাইদেউ চিমকি এয়া 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 কিমান ফূৰ্তি তাত গাইজ গুড মৰ্ণিং হেপী উৰুকা কি খবৰ আপোনালোকৰ খবৰটো ভালেই হ'ব কাৰণ আজি উৰুকা আৰু এটা বস্তু দেখাছোঁ ৰ'ব দেখিছে এতিয়া মই দেউতা গা ধুই কিনে তুলসীত পানী দি আছোঁ আৰু এয়া আমাৰ নামঘৰৰ ভকত আহি গ'ল হৰে কৃষ্ণ বুলি কৈ দিয়ক আপোনাৰ হৰে কৃষ্ণ বুলি কওক হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ এতিয়া হৰে 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 ৰাম 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 হৰে 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 কৃষ্ণ এতিয়া বাইদেউ কি এয়া বৰা চাউল খাই আছে এয়া খাই খোৱাই কাম দিয়ক যেতিয়া ঘৰত আহে ন খালি খোৱা 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 আৰু এটা আছে এই এটা এয়া পুৰা ৰেডি তাৰপৰা ৰেডি আপোনাৰ খাব নালাগে এই মন্দিৰৰ নামঘৰৰ প্ৰসাদ দিছে হৰে ঘৰৰ ফালৰ পৰা মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোকে উৰুকা আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ কালি আহি পাওঁতে ঘৰ আহি পাওঁতে বহুত লেট হৈ গ'ল ইভিনিং 7টামান বাজি গ'ল সেইকাৰণে কালি ইভিনিং মই নবনালোঁ ভ্লগ নবনালোঁ আজি মই দেখাম এতিয়া এইটো খাই পিঠাগুড়ি বনাম মানে পিঠাগুড়ি খুন্দিম ঢেঁকীত তাৰপিছত পিঠা বনাম বনাইছে মোৰ পিঠা বনোৱা নাই তাই মই বনাব হাত দিছে মই কৈছোঁ কি মই বনাই দিওঁ তাই মই বনাবৰ কাৰণে মানা কৰি আছে বনাওঁ নাই এতিয়া বনাম সেইটো তাৰপিছত আমাৰ চুকুলেটো খাব ন পিঠা খাব তাৰপিছত আপোনালোকক দেখাই আছোঁ লগ পাই আছোঁ আৰু আমাৰ বাইদেউ অকণমান ৰাখক দেই ৰাতিপুৱা খাই আছে এয়া চাহ খাব দিম এইমাত্ৰ খাইছোঁ গা ধুই ইমান ধুনীয়া ৰ'দ দিছে ৰ'দত বহি কি ধুনীয়া লাগিছে কিমান দিনৰ মূৰত এনেকৈ ৰ'দ পাইছে তাই ৰ'দ পাইছে মুখ চুখ মেলি ৰ'দ পাই চাওক আমাৰ বাইদেউ এতিয়া গুড়া খুন্দি আছে পিঠাগুড়ি এইয়া বাহ পিঠা বনাম অলপ পিছত নাৰিকল পিঠা বনাম তিল পিঠা বনাম নাৰিকল দিয়া তিল পিঠা দেউতাই বনাবা এই যে বৰমা বিহুৰ কাৰণে দেউতাই এইটো বনাই দিছে একদম ব্ৰেণ্ড নিউ হয় আগতে মানে এই বেলেগ ফালে আছিল অলপ বেয়া আছিল এতিয়া এইটো নতুন Yes. ৰাইজ অকল মই এয়া পিঠা বনাই আছোঁ নাৰিকল দিয়া পিঠা তেতিয়া যে পিঠাগুড়ি খুন্দিছিলোঁ এতিয়া বনাব ষ্টাৰ্ট কৰিছোঁ লেটেই হৈছে অকণমান উপায় নাই বহুত কাম বিহুত বহুত কাম থাকে সেই নহয় উমা মস্ত গৰম মই বনালেও বহুত আছে বহুত পেইণ্টিং আছে আজি 1টা বাজিব উৰুকাৰ কথা 1টা বাজিলে কথা নাই
ভিনদেউ আহি গ'ল আমাৰ আহি কিনে এই বাইদেউ লাৰু বনাত লগাই দিছে এয়া নাৰিকল লাৰু কি ধুনীয়া হৈছে চাইতে তোমাৰ বনাইছো কি ৰাউনিছে বাহ মজা আজি এতিয়া কি বনাম জানেনে ৰাইজ এতিয়া হাঁহ বনাম হাঁহ আমি দুটাই বনাম অলপ পিছত দেখাই আছো মই হেল্ল' এভৰিৱান এয়া মই ৰেডি আজি মাঘৰ 1 তাৰিখ নহয় সেইকাৰণে আমি এয়া মেজি ঘৰত গৈ আছোঁ ভেলাঘৰৰ তলত পেহী আহিছে মা আগতে গৈছে তাৰপিছত আমি এতিয়া গৈ আছোঁ নদীৰ পাৰত বহুত দিনৰ মূৰত আজি নদীৰ পাৰত আহিছোঁ মই দেখাই আছোঁ আপোনালোকক এয়া চাওক মই সাগৰতে কিমান পানী কোনোবাই জানো আমি ভেলাঘৰৰ পৰা আহি পালোঁ আহি কিনে এতিয়া মন্দিৰত যাম মানে সেইখিনি কৰাই থাকক ভিডিঅ' এতিয়া যাম আৰু আমি চাই আছোঁ মাধৱ মন্দিৰ কেদাৰ মন্দিৰ যাম অলপ ফুৰি আহোঁ বিহু বুলি ভাইটি গাড়ী চলাই আছে আগত মিষ্টাৰ আছে কিয় কৰা তুমি আমি আহি পাইছোঁ হাজো মই মাধৱ মন্দিৰত এয়া অকণমান দেখাই দিছোঁ মই এই বহুত মানুহ এতিয়া বৰ্তমান অঁ হেল্ল' এয়া মাধৱ মন্দিৰৰ পৰা আহি আমি এয়া কেদাৰ মন্দিৰত আহিছোঁ এবাৰ দেখাই দিছোঁ ৰ'ব আপোনালোকক এয়া দুৰ্গা মাৰ দেৱালয় হয় এয়া সেইটো মেইন মন্দিৰটো ঘৰৰ পৰা আহিলোঁ মানে মাহঁতৰ ঘৰৰ পৰা এতিয়া নিজৰ ঘৰত আহিছোঁ এতিয়া খাই আছোঁ মোৰ খতম হৈছে মোৰ খতম হোৱা নাই হ'ব ইমান গৰম চালা হেলাই আছোঁ বিহু খতম বিহু ইজ অভাৰ তোমাৰ কেনে লাগিল বিহুত গৈ কোৱা মই নিজে খানা বনাই মই খাইছোঁ এই একদিন চিকেন বনাইছে এইবাৰ তেখেতৰ মানে শহুৰৰ ঘৰত প্ৰথম বিহু তোমাৰ কেনেকুৱা গ'ল কৈ দিয়া আমি মন্দিৰ গৈছোঁ মাধৱ মন্দিৰ গৈছোঁ কেদাৰ টেম্পলত গৈছোঁ আৰু কিবা কিবা পঞ্চতীৰ্থ বুলি আছে সেইটোৱেই হাজোকে পঞ্চতীৰ্থ কয় তাতে গ'লোঁ এনজয় কৰিলোঁ
আৰু কোনোবাৰ ঘৰত গৈছিলোঁ আকৌ এবাৰ আমি বিহুৰ শুভেচ্ছা জনাইছোঁ ভ্লগটো মানে কাৰ ঘৰত গৈছিলোঁ এইটো পিছত কওঁ। সেইটো নেক্সট ভিডিঅ'ত আহিব সেইটো লাহে লাহে ভ্লগত আহিব কাৰ ঘৰত গৈছিলোঁ এতিয়া আকৌ এবাৰ মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমাৰ দুজনৰ ফালৰ পৰা ভ্লগটো যেতিয়ালৈকে দিম তেতিয়ালৈকে বিহু খতমেই হ'ব তথাপিও মোক কমেণ্ট কৰি জনাব আপোনালোকৰ বিহু কেনেকুৱা গ'ল কেনেকুৱা কি খানা খালে কমেণ্টত জনাব দেই তেনেহ'লে আজি ফিনিছ কৰোঁ ন আজি এইটো ভিডিঅ' ইয়াতে ফিনিছ কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তেনেহ'লে বাই বাই